Hello students, মই মধুমিতা আৰু আজি আকৌ লৈ আহিছো ম্যাথছৰ বেসিক টু এডভান্স লেভেলৰ গুটেখিনি অংক। সো আমি পঢ়ি আছিলো নাম্বাৰছৰ বিষয়ে, আমি আগতে আৰু বাকি নাম্বাৰখিনি পঢ়িলো। সো আজি পঢ়িম আমি ৰেশনাল নাম্বাৰ, যাক আমি অসমীয়াত পৰিমেয় সংখ্যা বুলি কওঁ। তো ৰেশনাল নাম্বাৰ মানেনো কি? So a number that can be expressed in the form of p by q is called a rational number, where p, q are integers and q does not equal to 0. এতিয়া অসমীয়াত যদি আমি কওঁ কি বুলি কম? যিবোৰ সংখ্যা p by q are হিত লিখিব পাৰি বা প্ৰকাশ কৰিব পাৰি তেনে সংখ্যাকে আমি পৰিমেয় সংখ্যা বুলি কওঁ। যত কি হয় p আৰু q অখণ্ড সংখ্যা আৰু q does not equal 0. মানে কি কৈছো আমি ইয়াতে যে কৈছো যে p by q আর হিত লিখিব পাৰো। p by q মানে কি? ডিভাইডেড বাই, মানে ধৰি লোৱা ইয়াত এটো p আৰু এটো q এনেকা আর হিত আমি লিখিব লাগিব। কিন্তু কন্ডিশনটো কি p আৰু q ইন্টিজাৰ। ইন্টিজাৰ মানে কি আছিল? অখণ্ড সংখ্যা মানে দা ন্যাচারাল নাম্বাৰস বিলাকে আছিল, হোল নাম্বাৰস বিলাকে আছিল। কিন্তু কি হয় মাইনাসত থকা ন্যাচারাল নাম্বাৰস হ'ব আৰু প্লাসত থকা গিটা মানে পজিটিভ ইন্টিজাৰ আৰু নেগেটিভ ইন্টিজাৰস হ'ব। তাৰ মানে এইগিটা কি হ'ব? গোটেইবা ন্যাচারাল নাম্বাৰ, হোল নাম্বাৰ এবিলাকে ইয়াতে হ'ব। কিন্তু এটা কন্ডিশন দিছে যে q does not equal 0। তাৰ মানে এই যে q টো আছে, এই q টো কেতিয়াও 0 হ'ব নোৱাৰিব। কাৰণ কেলে 0 যদি হৈ যায় 0 ওলাব ন आंसर মানে অলৰেডি আমাৰ। তো হেকাৰণে আমাৰ কি হ'ব? 0 হ'ব নোৱাৰে। নাম্বাৰ কেইটা কেনেকুৱা হ'ব? एग्जांपल ইয়াত লিখি দিছো চোৱা। 2/3, 4/5, 5, -3, -2, 1। এবোৰ গুটেই বিলাকে আমি কি বুলি ক'ব পাৰিম? পৰিমেয় সংখ্যা। এতিয়া তোমালোকে প্ৰশ্ন কৰিব পাৰা যে এটো বাৰু ঠিক আছে p by q আর হিত আছে, মানি লৈছো এটো বাৰু ঠিক আছে p by q আর হিত আছে, কিন্তু এই দুটাটো p by q আর হিত নাই, সিঙ্গেল নাম্বাৰ আছে, তেনেহলে এগিটা কিয় পৰিমেয় সংখ্যা? হয় নহয়? এতিয়া চোৱা এনেকুৱা নাম্বাৰ যেতিয়া থাকে, ঠিক আছে, যেতিয়া দেখিবা এনেকুৱা নাম্বাৰ আছে 5 যেনিবা অকল আছে, তেতিয়া আমি তাক কি বুলি লিখিব পাৰো? 5ক আমি 5/1 লিখিব পাৰো। তলত যদি একো নাম্বাৰ নাথাকে তেনেহলে আমি তাক কি বুলি ধৰি লওঁ? 1 আছে বুলি ধৰি লওঁ। তাৰ মানে কি হ'ল? এটো p আৰু এটো q নহল জানো? এটো p হ'ল, এটো q হ'ল। তাৰ মানে এটোকো আমি কি বুলি ক'ব পাৰো? এটো এটা পৰিমেয় সংখ্যা বা কি হয়? ৰেশনাল নাম্বাৰ হয় বুলি ক'ব পাৰো। ঠিক আছে? তাৰপিছত এটো -2/1 হ'ব পাৰে, হয় নহয়? মাইনাস ইন্টিজাৰে হয় ন এটো, খালি নেগেটিভ ইন্টিজাৰ, হিমানটোৰ কথা। এটোতো অখণ্ড সংখ্যাই হয়, হেকাৰণে -2/1 ও আমাৰ কি হ'ব পাৰে? পৰিমেয় সংখ্যা হ'ব পাৰে। আৰু -3 টো হ'ব পাৰে, কাৰণ -3 তলত একো নাই, মানে কি আছে? 1 আছে। বুজি পালা কথাটো? সো ইয়াকে আমি কি বুলি কওঁ? পৰিমেয় সংখ্যা। পৰিমেয় সংখ্যাৰ পিছত আহিব অপৰিমেয় সংখ্যা, যাক আমি ইৰেশনাল নাম্বাৰ বুলি কওঁ। ইৰেশনাল নাম্বাৰ মানে কি হয়? যে the numbers that cannot be expressed in the form of p by q, যেটোক আমি কি কৰো? p by q আর হিত লিখিব নোৱাৰো। ঠিক আছে? অসমীয়াত হেতুকে কয় যে যিবোৰ সংখ্যা p by q আর হিত লিখিব নোৱাৰি তাকে আমি অপৰিমেয় সংখ্যা বুলি কওঁ। এটা एग्जांपल কোনবোৰ লৈছো? আমি एग्जांपल লৈছো এটো √5, √3, √2, 1.2345 আৰু গৈ থাকিব, মানে ওলাই থাকিব। তে √5, √3 এবিলা কি হৈছে? এবিলাকৰ কোনো ৰুট পারফেক্ট ৰুট নহয় এবিলা, হয় না? ইয়াৰ ভ্যালু নোলাই কেতিয়াও। আমি এটা √4 যদি লিখিলো হেতেন তেতিয়া আমি 2 পালো হেতেন। 2 পাই যোৱাৰ লগে লগে 2 মানে কি? 2/1। আৰু যেটো কি হয়? ৰেশনাল নাম্বাৰ, হয় নহয়? এগিটা ৰেশনাল নাম্বাৰ হৈ যাব। কিন্তু এগিটা কি হয়? পারফেক্ট ৰুট নহয়, পারফেক্ট স্কয়ার নহয় যিগিটা। তো এগিটা আমাৰ কি হয়? আমি একোই ভ্যালু নাপাম। সো এগিটাক আমি p by q আর হিত লিখিব নোৱাৰিম। তাৰ মানে এগিটা কি হৈ যাব? ইৰেশনাল নাম্বাৰ। আৰু পয়েন্টৰ কথা যেটো লিখা আছে, মই কি লিখি দিছো ইয়াত চোৱাচোন তলতে, যে ডেসিমেল নাম্বাৰস which are never ends and never repeat, মানে যিবিলাক ডেসিমেল নাম্বাৰ, যিবিলাক দশমিকৰ সংখ্যা এনেদৰে ওলাই গৈ থাকে, মানে শেষ নহয় যেটো। আমি কি কৰো? কেতিয়াবা দুটা পয়েন্টৰ পিছত দুটা ওলালে লিখি পিনে সামৰি থৈ দিও, হয় না? যিবিলাক আমি কি বুলি কয়? এপ্ৰক্সিমেট ভ্যালু ওলাইছে বুলি কওঁ। তো এইবিলাক অংক কি হয়? ওলাই থাকিব। যিমান ডাঙৰ ক্যালকুলেটৰ বা যিমান ডাঙৰ অংক উলিয়াব পৰা মানে তোমাৰ ক্যালকুলেটৰ থাকিব, তাত ওলাই থাকিব নাম্বাৰবোৰ, শেষ নহয় মানে। সো তেনেকুৱা নাম্বাৰবোৰক আমি কি বুলি কম? ইৰেশনাল নাম্বাৰৰ কি কয়? এটো অপৰিমেয় সংখ্যা বুলি কম। আৰু এটা কি কৈছো যে নেভাৰ ৰিপিট। ৰিপিট মানে কোনবিলাক? এতিয়া চোৱা, কিছুমান নাম্বাৰ এনেকুৱা থাকে, ধৰি লোৱা 0.3333 তেনেকে ওলাই গৈ আছে, কিন্তু তিনিটো বাৰে বাৰে ৰিপিট হৈছে নাই? বা কেতিয়াবা এনেকুৱা ওলাই 1.232323 বাৰে বাৰে 2323 ওলাইছে। তো এনেকা ৰিপিট যদি হয় তেনেহলেও কিন্তু এটো ইৰেশনাল নাম্বাৰ নহব। বুজি পালা? সো ৰিপিটো হ'ব নালাগিব আৰু শেষও হ'ব নালাগিব। তেতিয়া কি হ'ব? হেতুক আমি কি বুলি কম? ইৰেশনাল নাম্বাৰ অৰ অপৰিমেয় সংখ্যা।
সো এইটোৱে আছিলে আমাৰ অপৰিমেয় সংখ্যাৰ ডেফিনেশ্যন তাৰপিছত এটা আছে ৰিয়েল নাম্বাৰ সো এতিয়া পঢ়িম ৰিয়েল নাম্বাৰছৰ বিষয়ে real numbers মানে কি real numbers includes both rational and irrational numbers they are denoted as capital R কি বুলি কৈছে বাস্তৱ সংখ্যা বুলি যাক আমি অসমীয়াত কওঁ কি বুলি কৈছে যে পৰিমেয় আৰু অপৰিমেয় সকলোবোৰ সংখ্যাক একেলগে আমি কি বুলি কওঁ বাস্তৱ সংখ্যা বুলি কওঁ মানে যিবোৰ সংখ্যাত পৰিমেয় সংখ্যাও থাকিব অপৰিমেয় থাকিব মানে ৰেশনাল নাম্বাৰসও থাকিব ইৰৰেশনাল নাম্বাৰসও থাকিব তাকে আমি কি বুলি কওঁ বাস্তৱ সংখ্যা মানে বাস্তৱ সংখ্যা ক'বলৈ গ'লে সকলোবোৰ সংখ্যাকে আমি একেলগে কি বুলি কওঁ বাস্তৱ সংখ্যা বুলি কওঁ ঠিক আছে এক্সাম্পল একিটা 2/3 হৈ গ'ল 5 হৈ গ'ল -3 √5 1.2435 যিমান উলাই থাকিব সো হে সকলো বিলাককে আমি কি বুলি কম ৰিয়েল নাম্বাৰস তো ইমানখিনি আছিল আমাৰ নাম্বাৰসৰ বিষয়ে পঢ়িলোৱাটো তাৰ পিছত আমি এটা এটা কৈ পিছৰ ভিডিওৰ পৰা অংকবোৰ কৰিবলৈ ষ্টাৰ্ট কৰিম ঠিক আছে মানে এডিশনৰ পৰা ষ্টাৰ্ট কৰিম একদম সৰুৰ পৰা এডিশন সাবট্ৰেকশন হয় না যোগ বিয়োগ পূৰণ হৰণ সকলোবোৰ এটা এফালৰ পৰা কৰি যাম ঠিক আছে আজিলৈ আহিছো কাইলৈ আকৌ লগ পাম নতুন এটা ভিডিওৰ সৈতে